হেল্ল' গাইজ, স্বাগতম জনাইছোঁ। বহুত দিনৰ ভিতৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ আৰু এতিয়া এইটো হৈছে মানুহজনে আনিছিলে আৰু এয়া আলু আৰু শামুক ভাজিম বুলি ভাবিছোঁ। ডাঙৰ শামুকটো এয়া উহাই আহিছোঁ আৰু ইফালে ভাতটো হৈ গ'ল। আৰু আজি ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ তেলখিনি গৰম হৈ গ'ল আৰু মই এতিয়া ৰহন অকণমান দি লৈছোঁ আৰু মই এই তেজপাত দুখিলামান আৰু হালধি নিমখ দি ল'লোঁ আৰু গোটেইখিনি মই ইয়াতে দি ল'লোঁ আৰু অকণমান নিমখ দি লৈছোঁ আৰু লৰাই দিছোঁ। এনেকৈ শুকান ভাজিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যি পানী দিয়ে তেনেহ'লে পানী দিও খাব পাৰে, কিন্তু অলপমান বিজলটো থাকিব পানী দিলে। এয়া চাওক মোৰ আঞ্জাটো হৈ গ'লে চাওক, এয়া আদা নহৰু মই দিলোঁ আৰু আপোনালোকে মছলা দিব। আৰু এইটো মই মিট মছলা আছিলে যিহেতু মিট মছলা দিছোঁ আৰু ৰেড চিলি অকণমান দিছোঁ। আপোনালোকে কেনেকৈ মছলাবোৰ কি মছলা ভাল লাগে আপোনালোকে এড কৰিব পাৰিব। আৰু মই বনাই হৈ গ'ল আৰু আজি ভিডিঅ'টো শেষলৈকে চাব। বহুত বহুত ধন্যবাদ আৰু এটা ভিডিঅ' লগ পাম তেনেহ'লে যদি বাই।